আজি লৈ আহিছোঁ আৰু এটা নতুন ৰেচিপি। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। এই পিঠাগুড়িখিনি অলপ ভাজি লৈছোঁ, যিহেতু মোক কেঁচা আছিল পিঠাগুড়ি, আৰু মই এইফালে নাৰিকল এটা পুৰি লৈছোঁ। আৰু এনেকৈ কোনে কোনে নাৰিকল বাকলিৰ পৰা গুচাই ক'বচোন। এতিয়া এটা ডেক্সিত তেনেকৈ চালনী এটা বহাই দিছোঁ আৰু পানী দি দিছোঁ, তাত গৰম হ'ব দিছোঁ গেছত। আনফালে মই পিঠাগুড়িখিনি ভাজি লোৱা পিঠাগুড়িত দি দিছোঁ নাৰিকলখিনি দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু আপোনালোকে ইচ্ছা কৰিলে নিমখ দিব পাৰে সোৱাদ অনুযায়ী, যদি নিদিয়ে নাই। এই পিঠাগুড়ি অকণ নিমখ দিছোঁ, নিমখ আৰু চাউলৰ গুড়িখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই এই গোটেইখিনি মিক্স কৰি তাত অলপ অলপ পানী দিম আৰু এইখিনি গুলি ল'ম। চাওকচোন কেনেকুৱা হৈছে, ভিডিঅ'টোত দেখিলে গম পাব মই কেনেকৈ কৰিছোঁ। আৰু একেবাৰে পানী গোটেইখিনি নিদি দিব, তেতিয়া পনীয়াও হৈ যাব পাৰে। আৰু অলপ অলপ পানী দি এনেকৈ চাব, যেতিয়া এনেকুৱা এটা গোলা হৈ যাব, তেতিয়া এনেকৈ বনাই ল'ব এইটো শ্বেপত। আপোনালোকে যেনেকুৱা শ্বেপ দিয়ে দিব, আৰু মই এনেকুৱা শ্বেপতে বনাইছোঁ। আৰু আচলতে এই পিঠাটো এনেকুৱা শ্বেপতে কিছুমানে গোল বনায়। এতিয়া গোটেইখিনি পিঠা বনাই হৈ গ'ল মোৰ, আৰু এনেকৈ মই ভাপত দি দিম। পানীটো গৰম হোৱাৰ পিছত এনেকৈ ভাপ উঠা সময়ত দিলে মানে পিঠাকেইটা লাগি নধৰে, সেইটো কাৰণে আগতে পানীটো বহাই দিছোঁ। আৰু এনেকৈ গোটেইকেইটা পিঠা দি দিছোঁ, দি মই এটা ঢাকন লগাই দিছোঁ। আৰু এনেকৈ অলপ সময় সিজোৱাৰ পিছত মই এটা পিঠা কাটি এনেকৈ চালোঁ ভিতৰত কেঁচা আছে নেকি, দেখিলোঁ যে কেঁচা নাই, হৈ গৈছে। লগতে মই এইফালে গাখীৰ চাহ বহাই দিলোঁ, যিহেতু মই পিঠা বনাই আছোঁ আৰু গাখীৰ চাহৰ লগত খাম। পিঠাখিনি হৈ আছে আৰু মই গাখীৰ চাহ বনাই আছোঁ লগতে। চকমোটো পিঠা নমাই দিলোঁ, আৰু এয়া চাহো হৈ গ'ল। এতিয়া আমি খোৱাৰ কাৰণে ৰেডি কৰিলোঁ। এয়া প্ৰথমতে আব্বা আম্মা ঘৰত আছে, আব্বা আম্মাক দি থৈ আহোঁ, তাৰপিছত আমি খাম। বাই।